Welcome to my YouTube channel. আৰু আপোনালোকে জানে যে আমাৰ ভণ্টি মানে আমাৰ মামাৰ ছোৱালী এতিয়া বিয়া হ'ল আৰু আজি মানে ৰখীয়া আৰু আচলতে গোটেই গোপিনীসকলে এনেকৈ নাম গাই আছে। আপোনালোকক দেখাই আছোঁ কেনেকৈ কি হ'ব। আচলতে আপোনালোকক দেখাম যে কেঁচাসকলে কেনেকৈ মানে তুলনি বিয়াখন পাতে। এতিয়া মানে আমাৰ যোনগৰাকী কইনা তেওঁক মানে ৰভাখনত বহাই পানি সকলো গোপিনীয়ে জীয়ৰী হ'লে কি মানে কৰিব লাগে কি কৰিব নালাগে সকলো মানে কৈ দিয়ে যে এয়া দেখিছে নহয় কেনেকৈ কি নিব লাগে। মৰ্টনৰ পেকেট এটা নিব লাগে, সৰু ল'ৰা ছোৱালীবোৰক এনেকৈ বিটাই দিব লাগে আৰু পইচা আৰু গুৱা পানী দিব লাগে। এয়া আপুনি কি হয় মাহী এখনে এই আপাই চাহ দিছে আমাৰ দেহাটোৱে খাই আছে বিস্কিট বিস্কুট চাহ বাইৰে খাই থাকোঁ আমি পটককৈ ভিডিঅ' দেখাইছোঁ। এয়া গোটেই শাক ভোজৰ যা যোগাৰ চলিছে। এয়া কি হ'ল এয়া ভণ্টি কেইজনীয়ে লাজ কৰিছে। বলক আপোনালোকক এয়া পাপা এয়া নাচনী ৰেডি হৈছে ৰে গাইজ আজয়
লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি নেক্সট ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰি দিব অ'কে চ' বাই বাই